মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ ছ'চিয়েল সায়েন্স মানে সমাজ বিজ্ঞানৰ পাঠ 1ৰ আমাৰ পৃথিৱীৰ চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰবিলাক কৰিম। তো প্ৰথম আমি আৰম্ভ কৰিছোঁ অনুশীলনী 1। তো ব'লা ভিডিঅ'টো তোমালোকে শেষত দি অৱশ্যই চাবা। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চোৱা, প্ৰথম প্ৰশ্নটো কি দিছে? 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তো প্ৰথম প্ৰশ্নটো দিছে সূৰ্যৰ পৰিয়ালটোৰ নাম কি? তো তোমালোকে উত্তৰ লিখি দিবা। সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল সৌৰজগত। ঠিক আছে, এতিয়া চোৱা খ নম্বৰ প্ৰশ্নটো কি দিছে? খ নম্বৰ প্ৰশ্নটো দিছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা, মানে পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখিব কৈছে। তোমালোকে নিশ্চয় জানা এইটো উত্তৰটো লিখি দিবা। পৃথিৱীৰ উপগ্ৰহটোৰ নাম হ'ল চন্দ্ৰ। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো আমি যাওঁ। নেক্সট প্ৰশ্নটো কি দিছে? 2 নম্বৰটো দিছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক ক্ৰমে লিখা। একাধিক ক্ৰমে মানে পুৰা চিৰিয়েলিভাৱে লিখিব কৈছে, সূৰ্যৰ পৰা মানে দূৰত্ব অনুসৰি। ঠিক আছে, তো সূৰ্যৰ পিছত কি গ্ৰহ আছে? চোৱা, বুধ, তাৰপিছত আছে শুক্ৰ, তাৰপিছত আছে পৃথিৱী, তাৰপিছত মংগল, তাৰপিছত বৃহস্পতি, তাৰপিছত শনি, তাৰপিছত ইউৰেনাছ আৰু তাৰপিছত নেপচুন। তো এইটো হৈছে উত্তৰ, তোমালোকে লিখি দিবা। তো নেক্সট প্ৰশ্নটো কি দিছে চাওঁ আমি 3 নম্বৰ প্ৰশ্নটো। তো তোমালোকে নিশ্চয় 1 মিনিট তোমালোকে চোৱা 3 নম্বৰটো কি দিছে? চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? তো তোমালোকে নিজেই গম পাইছাই সূৰ্যটো কিমান ডাঙৰ, কিন্তু চন্দ্ৰটো সৰু হ'লেও সূৰ্যকো আমি পৃথিৱীৰ পৰা ছেম আকাৰতো দেখোঁ, আৰু ৰাতি হ'লে দিনত সূৰ্যটো ছেম আকাৰত থাকে, ৰাতি চন্দ্ৰটো ছেম আকাৰত থাকে, কিন্তু চন্দ্ৰটো বহু গুণে সৰু সূৰ্যৰ পৰা। কিন্তু আকাৰটো ছেম হয় কিয়? কাৰণ সূৰ্যটো বহুত দূৰত আছে আৰু চন্দ্ৰটো বহুত ওচৰত আছে। তো সেইকাৰণে আমি ছেম দেখোঁ। তো উত্তৰটো কি লিখিবা তোমালোকে? চন্দ্ৰটো সূৰ্যৰ তুলনাত বহু গুণে সৰু যদিও পৃথিৱী যথেষ্ট ওচৰত থকাৰ বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্যৰ দুয়োটাকে আকাৰত প্ৰায় সমান যেন লাগে। মানে গম পালা তোমালোকে উত্তৰটো? মানে চন্দ্ৰটো বহু ওচৰত আছে আৰু সূৰ্যটো বহুত দূৰত আছে, সেইকাৰণে দুয়োটাকে সমান দেখোঁ। তো ইয়াৰ পৰা তোমালোকে ইয়ালৈকে লিখি দিবা। তো আজিৰ ভিডিঅ'ত তোমালোকে ইমানেই থাকিল। তো নেক্সট ভিডিঅ'ত আমি অনুশীলনী 2টো আমি আলোচনা কৰিম প্ৰশ্ন উত্তৰবিলাক। তো তোমালোকে যদি ভিডিঅ'টো ভাল লাগে তো মোৰ ভিডিঅ'টোত লাইক কৰিবা আৰু কমেণ্ট কৰিবা, আৰু তোমালোকে মোৰ চেনেলত যদি নতুনকৈ আহা তেনেহ'লে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰিবা।